Hi. Kak dia. Hi. Hai Kak dia. Hi, hi. Hai hai ne? Hai hai. Putola pai pura khelisa. Putola kita dekhai dia aku putola kita dekhai dia. বহুত ডাঙৰ ডাঙৰ পুতলা দেই. বহুত ডাঙৰ ডাঙৰ পুতলা দেই. Kenapa nama? হ'ব. Kenapa kita? Ya. Hi, good. হেল্ল' এভৰিৱান, ঘৰ পালোহি আৰু প্ৰায় 2 ঘণ্টা মানেই হ'ল ঘৰ পোৱাৰ। ভিডিঅ'টো এতিয়াহে ষ্টাৰ্ট কৰিছোঁ। আপোনালোক নিশ্চয় ভালে আছে সকলো, মোৰ ভালেই। স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু ভাল লাগিলে এটা লাইক কৰি দিব। বাৰীত শাক বুটলো বুলি আহিছিলোঁ, এইফালে আহি পাই পূৰা কামত লাগি আছা? মই শাক কেইডালমান বিচাৰি লওঁগৈ। কচু শাক বুটলি ল'লোঁ। আপোনালোকলৈ আজি লৈ আহিছোঁ অতি সহজতে বনাব পৰা কচুৰ এটা টেষ্টি পিটিকা ৰেচিপি। ৰেচিপিটো যদি ভাল লাগে তেনেহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আহিলোঁ ৰেচিপিটোৰ মাজলৈ। কেৰাহীটো জুইত পাতি দি এবাটি পানী দি দিছোঁ। পানীখিনি গৰম হ'বলৈ দিম আৰু তাত দি দিলোঁ এতিয়া সৰু সৰুকৈ কাটি লোৱা আলু কেইডোখৰ। এটা আলু লৈছোঁ। এতিয়া আলু আধা সিজা হোৱাত ইয়াতে দি দিলোঁ 3টা জলকীয়া আৰু কচু শাকখিনি। এতিয়া ঢাকোন লগাই উতলি থাকিবলৈ দিম। পানীখিনি একেবাৰে শুকুৱাই পেলাম। এয়া আলু আৰু কচু শাকখিনি প্ৰায় সিজি গৈছে। আলু কেইডোখৰ ভাঙি দিব লাগিব আৰু ইয়াতে মই এতিয়া দি দিম কেইটামান কণ বিলাহী। এতিয়া দি দিলোঁ অলপ নহৰু আৰু এতিয়া ঢাকোন লগাই সম্পূৰ্ণকৈ সিজিবলৈ দিম আৰু পানীখিনি সম্পূৰ্ণকৈ শুকাই ল'বলৈ দিম। পিটিকা ৰেডি হয় মানে মই ঢেকীয়া শাকখিনি ভাজি লওঁ। এইফালে কচু আলু বিলাহীৰ পিটিকা ৰেডি হৈ গৈছে। আলুখিনি আৰু বিলাহীকেইটা অলপ অলপ ভাঙি দিছোঁ। এতিয়া কেৰাহীৰ পৰা নমাই ল'লোঁ
পিঁয়াজ আৰু কেঁচা মিঠাতেল মিক্স কৰি এইকণ পিটিকা আপুনি খাই চাব পাৰে বিৰাট টেষ্টি হয় আৰু এবাৰ খালে বাৰে বাৰে খাবলৈ মন যাব এনেকুৱা টেষ্টি ৰেচিপি পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই